हेलो फ्रेंड्स, वेलकाम बैक टू माय यूट्यूब चैनल। आज আপোনালোকক মই ক'বলৈ ওলাইছোঁ অসমৰ এজন বিশিষ্ট ইউটিউবাৰ, এজন অভিনেতা, কমেডি অভিনেতা, তেখেতৰ বিষয়ে। অৰ্থাৎ তেখেতৰ নাম হ'ল দীপজ্যোতি ডেকা। আপোনালোকে সকলোৱে চিনি পায়। তেখেত এজন অসমৰ বৰ্তমান কমেডি জগতৰ এজন বিশিষ্ট ব্যক্তি দীপজ্যোতি ডেকা। আৰু তেখেতৰ আজি মই গোটেই কেৰিয়াৰ, ফেমিলি সকলো ক'ম। তেখেতৰ ঘৰ হ'ল দৰং জিলাৰ ঔতলা গাঁৱত ঘৰ। আৰু তেখেতৰ ফেমিলি বুলি ক'বলৈ গ'লে ফেমিলিত আছে মাক, দেউতাক আৰু ভাইটি। আৰু তেখেতৰ দেউতাকৰ নাম হ'ল জগত চন্দ্ৰ ডেকা আৰু মাতৃৰ নাম হৰমালা ডেকা। আৰু তেখেতৰ নিকনেম বুলি ক'বলৈ গ'লে নিকনেম কেইটা হ'ল চিন্তু, হিতেইকাই, লখেইকাই। আৰু এডুকেশ্যন ফালৰ পৰা ক'বলৈ গ'লে তেখেতৰ এডুকেশ্যন মঠঙা স্কুলৰ পৰা HLC পাছ কৰিছে আৰু দেওমণিৰ পৰা HS গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল। আৰু তেখেতৰ বৰ্তমান চেনেলৰ ছাবস্ক্ৰাইবাৰ বুলি ক'বলৈ গ'লে ভাঙা টিভি অৰ্থাৎ দীপজ্যোতি ডেকাৰ চেনেলত বৰ্তমান ছাবস্ক্ৰাইবাৰ আছে 4,32,000। আৰু তেওঁৰ কেৰিয়াৰৰ বিষয়ে মই বৰ্তমান ক'বলৈ লৈছোঁ। তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল এটা সৰু চাকৰিৰে। তেখেতৰ মই প্ৰথমৰ পৰা শেষলৈকে তেওঁৰ কেৰিয়াৰৰ বিষয়ে ক'ম। তেখেতে প্ৰথমতে এটা সৰু চাকৰি কৰিছিল। তাৰপাছত তেওঁ নাটক কৰি খুবেই ভাল পাইছিল আৰু বিভিন্ন ঠাইত নাটক কৰিছিল। তাৰপাছত যেতিয়া প্ৰশংসাৰ পাত্ৰ হৈ পৰিল তেখেতসকল, তেতিয়া মঞ্চত নাটক কৰিলে। মঞ্চৰ পৰা আহি যেতিয়া প্ৰশংসা আকৌ বেছিকৈ কৰিলে, তেতিয়া তেওঁলোকে ইউটিউব চেনেল এটা আৰম্ভ কৰিছিল। আৰু ইউটিউব চেনেলটোত তেখেতসকলে এটা দুটাকৈ ভিডিঅ' দিয়া আৰম্ভ কৰিলে। আৰু তেখেতে 8 জুন অৰ্থাৎ 2018 চনৰ 8 জুন তাৰিখে তেওঁলোকে প্ৰথম ভিডিঅ' এটা আপলোড কৰিছিল। এইখিনি হ'ল তেওঁৰ কেৰিয়াৰৰ ওপৰত। আৰু তেওঁ কৰা সৰু চাকৰিটো হ'ল বৰ্তমান তেওঁ এতিয়াও কৰি আছে ইলেক্ট্ৰিচিটিত এটা সৰু চাকৰি বৰ্তমানেও তেখেতে কৰিয়ে আছে। আৰু তেখেতৰ ফিউচাৰ প্লেনিং বুলি ক'বলৈ গ'লে তেওঁ এটা ইণ্টাৰভিউত কোৱা মতে তেওঁ অভিনয় জগতখনত থাকি যিহেতু খুবেই বেছি ভাল পায়, সেইবাবে তেওঁ কেতিয়াবা যদি টিভি শ্ব' হওক বা চিনেমাত হওক অভিনয় কৰিবলৈ সুবিধা পায় তেওঁ তেতিয়া নিশ্চয় কৰিব। আৰু হিতেইকাই অৰ্থাৎ আপোনালোকে চিনি পোৱা লখেইকাইৰ পাৰ মান্থ ইনকাম কিমান হয়? 45,000 পৰা 50,000 পাৰ মান্থ ইনকাম হয় তেখেতৰ। আৰু তেখেত এতিয়াও অবিবাহিত এজন পুৰুষ আৰু তেওঁৰ এতিয়াও কোনো গাৰ্লফ্ৰেণ্ড নাই বুলি ইণ্টাৰভিউত জনোৱা হৈছে। গতিকে এইটোৱেই আছিল আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মন